গাইস স্বাগতম জনাইছো গৌদাস ব্লগ চেনেলৰ অন্য এটি নতুন ভিডিঅ' লৈ আৰু আজি বতৰটো মানে ডাৱৰীয়া হৈ আছে যোৱাকালি বৰষুণত ভিজি কাম কৰাতে মানে একদম গলাটো মানে বেয়া হৈছে মানে জ্বৰ আহিছে আৰু চৰ্দি লাগিছে তো সেইকাৰণে মাতটো অলপমান বেয়া হৈ আছে আজি মই আহিছিলো বঙাইগাঁৱত মানে বঙাইগাঁৱত এটা কাম আছিল তো কামটো নহ'ল অলপমান মনত বেয়া লাগিছে তো একো নাই আমাৰ নিচিনা দুখীয়া মানুহৰ লগত এইবোৰ হয়ে তো আপোনালোকে জানাই যেতিয়া ডক্টৰ এজনে ৰোগী এজনক বচাব নোৱাৰে তেতিয়া ডক্টৰজনেও কয় যে এতিয়া ভগৱানৰ ওপৰতে ভৰসা আৰু আমাৰো যেতিয়া মনত হেজাৰটা প্ৰশ্নই ঘেৰি ধৰে আৰু আমাৰো মন যেতিয়া অশান্ত হয় তেতিয়া আমি মন্দিৰলৈ আহোঁ আৰু মন্দিৰ দৰ্শন কৰোঁ আমাৰ মনবোৰ ভাল লগাবলৈ তো সেইকাৰণে মই আহিছোঁ আজি আমাৰ সন্যাসী পাহাৰত থকা আমাৰ মন্দিৰলৈ তো এইটো হ'ল সন্যাসী পাহাৰৰ মন্দিৰলৈ যোৱা পথটো তো মই মানে মন্দিৰত যাই অলপমান বাবাক দৰ্শন কৰোঁ যেনেকুৱা মনটো ভাল লাগে তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আমি এতিয়া যাই আছোঁ মন্দিৰটোৰ ওচৰলৈ মানে মন্দিৰলৈ গৈ আছোঁ তো বেছি দেৰি নকৰি ভিডিঅ'টো কৰোঁ ষ্টাৰ্ট আৰু এই মন্দিৰটোৰ ওচৰৰে গৈছে দুটা ৰেল লাইন মানে এটা হ'ল নিউ বঙাইগাঁও জংচনৰ পৰা নলবাৰী হৈ গুৱাহাটীলৈ আৰু আনটো লাইন গৈছে নিউ বঙাইগাঁও জংচনৰ পৰা গোৱালপাৰা হৈ গুৱাহাটীলৈ আৰু ইয়াতে আমি প্ৰথম মানে যেতিয়া আমি সন্যাসী মন্দিৰলৈ আহিছোঁ প্ৰথম তেতিয়া মানে ইয়াতে প্ৰথম ৰেলগাড়ী দেখিছিলোঁ আমি সৰু থাকোঁতে তো মানে তাৰ পৰা দৌৰি আহি আমি এইফালেদি ৰেলগাড়ীবোৰ চাইছিলোঁ আৰু ইয়াতে মন্দিৰত আহিলোঁ হয় কিন্তু লগত মানে ধূপ চাকি একো লৈ অনা নহয় মই মানে ইয়াতে আহিব বিচৰা নাছিলোঁ কিন্তু মানে মনটো বেয়া লাগিল তো সেইকাৰণে অলপমান বাবাক দৰ্শন কৰি যাওঁ সেইকাৰণে মানে ধূপ চাকি একো লৈ অনা নহ'ল তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব এইটো হ'ল সন্যাসী মন্দিৰলৈ যোৱা ৰাস্তাটো আৰু অলপমান গ'লে আমি পাই যাম আৰু মন্দিৰটোৰ মানে গেটখনৰ ওচৰতে এইটো জিৰণি চৰা দিছে ইয়াতে মানুহক জিৰণি ল'বলৈ জিৰণি চৰা দিছে এইটো তো গাইছ মন্দিৰলৈ যোৱাৰ আগতে প্ৰথমে আমি ভৰি হাত মুখ ধুব লাগিব তো মই ভৰি হাত মুখ ধুই লোৱাৰ আগত আৰু গাইছ এইখনেই হ'ল সন্যাসী মন্দিৰলৈ সোমোৱা গেট এতিয়া মই ভিতৰলৈ যাওঁ আৰু এইটো হ'ল শ্ৰী শ্ৰী মুক্তিনাথৰ নাথ মন্দিৰ আমি ইয়াৰ ভিতৰলৈ যাওঁ আৰু আজি ইয়াতে কোনো নাই এইফালে আছে এটা আশ্ৰম শিৱ মন্দিৰ চাগে শিৱ মন্দিৰ